নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ব্লগ লৈ মই আহি আছো আপোনালোকৰ মাজলৈ গাঁৱলীয়া কোঁৱৰ। আজি মই দেখাবলৈ গৈ আছো আমাৰ গাঁৱতে আটক ধুনীয়াকৈ আয়োজিত কৰা এখন ছট পূজা। এই ছট পূজা বিভিন্ন ৰাজ্যত পালন কৰা এটা ডাঙৰ উৎসৱ। ছট পূজাত বিশেষকৈ সূৰ্য দেৱতাক আৰাধনা কৰা হয় আৰু এই পূজা কৰিবৰ কাৰণে ৩৬ ঘণ্টা ব্ৰত ৰখা হয়। তেন্তে বলকচোন কেনেকৈনো আয়োজন কৰিছে চাওঁগৈ। এয়া মই ছট পূজাৰ কাৰণে চাকি জ্বলাবৰ কাৰণে মিঠাতেল লগত চাকি আৰু ধূপ তামোল পাণ মই লৈ আহিছোঁ ইয়াত জ্বলাবৰ কাৰণে। তেন্তে বলকচোন গৈ থাকোঁ। তো আমি ঘৰৰ পৰাই গৈ আছোঁ, ছট পূজাথলী পামগৈ। বৰ্তমান আমি য'ত আয়োজন কৰিছে ছট পূজা তাৰ আমি আহি পাইছোঁ। এয়া চাওকচোন, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কি সুন্দৰকৈ সজাই তুলিছে য'ত ছট পূজা আয়োজন কৰিছে সেই ঠাইডোখৰ, সোমোৱা জেগাডোখৰ। এয়া পোনপ্ৰথমে মই আপোনালোকক সোমোৱা গেটখন দেখাইছোঁ। দুই কাষে ইয়াৰ সুন্দৰকৈ চাকি জ্বলাইছে এটা এটা কলহৰ ওপৰত আৰু খুব আটক ধুনীয়াকৈ লাইটেৰে সজাই তুলিছে। আৰু এইখিনিতে তেওঁলোকে ৰাতিপুৱা নিয়ম কৰিব। এইজনেই হৈছে ছট পূজা আয়োজন কৰা মানুহজনৰ পুত্ৰ আৰু তেখেতে বেলেগ মানুহ আগবঢ়াই নিবলৈ আহিছে। আৰু চাওকচোন কেনেদৰে তেওঁলোকে কামি বান্ধিছে, কামিৰ ওপৰত তেওঁলোকে চাকি জ্বলাই গৈছে, একোখনকৈ চাকি জ্বলাইছে। আৰু এয়া চাওক খুব আটক ধুনীয়াকৈ সজাই তুলিছে। এজোপা কলগছতে খেজুৰ গছে মেৰিয়াই দিছে খুব সুন্দৰকৈ। আৰু তাৰ মাজে মাজে বাঁহ ফালি পেলাই তাত চাকি জ্বলাইছে আৰু খুব সুন্দৰকৈ এটা লাইটৰ ব্যৱস্থা কৰিছে। গোটেই পদূলিটো দেখিবলৈ খুব সুন্দৰ হৈ উঠিছে জেগাডোখৰ। আৰু প্ৰতিটো খুঁটিতে কল থুৰি দি পেলাই একোখনকৈ চাকি জ্বলাই গৈছে। খুব সুন্দৰ হৈছে দেখিবলৈ পৰিৱেশটো। আপোনালোকৰ অহালৈ নিশ্চয় আপোনালোকৰো ভাল লাগিলেহেঁতেন। মোৰ কিন্তু খুবেই ভাল লাগিছে ইয়ালৈ গৈ। ব'লকচোন ভিতৰ ফালে আৰু কেনেকুৱা লাগিব চাই যাওঁ। এয়া চাওকচোন, ইতিমধ্যে মই গেটখন পাৰ হৈ আহিছোঁ আৰু আপোনালোকক পিছফালৰ পৰা এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ গেটখন কি ধুনীয়াকৈ সজাই তুলিছে, দেখিলেই চাই থাকিবলৈ মন যোৱা। আৰু এইফালে গছজোপাতে কি ধুনীয়াকৈ লাইট এটা লগাই দিছে। পৰিৱেশটো খুব সুন্দৰ হৈ পৰিছে, গোটেই পৰিৱেশটো পোহৰাই তুলিছে। আৰু তেন্তে ব'লক আমি দেৰি নকৰোঁ, ভিতৰ চৰালৈ যাওঁ। তাতনো কি চলি আছে, কেনেকৈনো পূজা কৰিছে আৰু কি কাৰণেনো এই পূজা আয়োজন কৰে তাকে চাবৰ কাৰণে আগবাঢ়োঁ। এই পূজা চাবৰ কাৰণে দৌৰি আছে গুডু ভণ্টি, ঐ গুডু ভণ্টি। আৰু লগতে আৰু এটা আহি আছে পোৱালি, এই চাব নালাগে, যা যা যা। ব'লক আগুৱাই গৈ থাকোঁ আমি। আহি আমি গেটৰ ওচৰ পাইছোঁহি, মানুহ ঘৰলৈ সোমোৱা গেটৰ ওচৰ পাইছোঁহি। আৰু এয়া লুৰুককণ থিয় হৈ আছে পূজা চাবলৈ আহি। এয়া হৈছে লুৰুককণ। তাৰপৰা এয়া পূজা আয়োজন কৰা মানুহজনৰ জীয়েক শৰ্মিলা দিদি আৰু স্বপ্না দিদি। খুব লাজ কৰে সিহঁতে। ব'লক আমি এবাৰ ভিতৰলৈ সোমাই যাওঁ। আমি আহি বৰ্তমান পূজা কৰা ঠাইডোখৰ আহি পাইছোঁহি। অলপ আগত দেখিছে নিশ্চয় বন্তি জ্বলি থকা, তাতেই চাকি বন্তি জ্বলোৱা হয়। আৰু ময়ো আহিছোঁ এগছি বন্তি জ্বলাবলৈ বুলি। তেন্তে ব'লকচোন চাকিক বিচাৰি ময়ো এগছি বন্তি জ্বলাবলৈ আগবাঢ়িছোঁ। এয়াই হৈছে পূজা কৰা ঠাইডোখৰ আৰু ইয়াতে খুব ধুনীয়াকৈ চাকি বন্তি জ্বলোৱা হৈছে। লগতে ফুল আছে, লগত আছে আপোনাৰ ফল মূল, কুঁহিয়াৰ। এইফালে ছাইডতে আপোনাৰ চাউল ছিটিয়াই থৈছে আৰু ধূপ জ্বলোৱা হৈছে। আৰু গোটেই পূজাথলীখন মানে কুঁহিয়াৰে বেৰি থোৱা হৈছে। কুঁহিয়াৰ ঘৰৰ নিচিনাকৈ বনাই থোৱা হৈছে। এনেকৈয়ে পূজাথলীটো বনোৱা হৈছে। তেন্তে ব'লকচোন পূজাটো কি কাৰণেনো পাতে আমি গৃহস্থৰ মুখৰ পৰাই জানিবলৈ চেষ্টা কৰোঁ।
প্ৰত্যেক বছৰ মানে আমি কৰোঁ প্ৰত্যেক বছৰ কৰি থকা অৱস্থাত মানে মই 2 বছৰ কৰিব নোৱাৰিলোঁ কিন্তু এই পূজাটো যে মোৰ ল'ৰাটোৰ কাৰণে মানি লোৱা হৈছিলে প্ৰথম যেতিয়া আমি বিয়া হৈ গৈছিলোঁ কিবা এটা অসুখ হৈছিলে ঘৰত মোৰ শাশু মায়ে মানে মানিলে যদি মোৰ ল'ৰা এটা নাতি হয় তেনেকুৱা এনেকুৱা কচি ভৰাই আমি পূজা কৰিম বুলি 5 বছৰ কাৰণে মানে মান্তি কৰি লৈ যাওঁ কলচিটো কোনটো এইটো কচি বুলি কয় এইটো কচি বুলি কয় এই মাজত যিটো আছে এইটো নাক কচি বুলি কয় সব মানুহ নকৰে কিন্তু যোনে যে নিজৰ মনত কিবা এটা ভাৱনা কৰি লয় যে মোৰ এই কামটো সম্পূৰ্ণ হ'ব মই এনেকুৱা এটা পূজা কৰিম বুলি মানে সব বছৰ কৰিব নোৱাৰি 5 বছৰ 10 বছৰ যদি মনৰ সপোনটো পূৰ্ণ হৈ যায় মানুহ সদায় দিন কৰিব পাৰে সদায় কৰিব পাৰে মানে বছৰত মানে বছৰ প্ৰতি মানে কচি ভৰাই ভৰাই কচি নাম হয় গণেশ মানে নিজৰ ভগৱানে হয় মহাদেৱে হয় পাৰ্বতীয়ে হয় শিৱ ভগৱানে হয় মানিব কচিটো তিনিটা আছে বস্তু যে তিনি সব মানে গোটাই ফল লাগে তাৰ মানে আমাৰ মানে এনেকা 4টা ৰস বনাই লোৱা হয় গুধলি 4টা ৰস দিব লাগে ৰাতিপুৱা আকৌ গুধলি নিয়া বস্তুটো ৰাতিপুৱা নিব নোৱাৰে আকৌ ৰাতিপুৱা নতুন নিব লাগে তেনেকুৱা হয় আৰু এইটা সব গোটা বস্তুৱে ভৰাই থোৱা আছে আৰু এইটা যিমান বস্তু দেখাই সব ফল মূল বস্তু কাটি এইটো নদীৰ পৰা আমি ঘূৰাই আনি এইটো মানে চঢ়াব পাৰিছে নদীৰ পৰা কেতিয়া ঘূৰাই আনে 4টা বজাত যাম তাত ৰস দিব গৈছিলোঁ এই ঘাট বনাই থৈছোঁ নদী কিনাৰত সন্ধিয়া তাত যে আমি ঘাটৰ পৰা ঘূৰাই অনা সেই প্ৰসাদীটো কাটি ইয়াত মানে চঢ়াব পাৰিছোঁ তাৰপিছত এইটো আমি এতিয়া ৰাতিপুৱা 4টামান বজাতে উটুৱাই দিব লাগে ইয়াত মাজত মানে এইটো যিটো কচিটো থাকে এইটো আকৌ ৰাতিপুৱা উটুৱাই দিব লাগে নদী ঘাটতো গৈ এক মানে এনেকুৱা সজাব লাগিব সজাই মেলি ধূপ চাকি জ্বলাই আৰু ধৰ ভুল ভ্ৰান্তি যিকোনো থাকে মাছ বিচাৰি আৰু উটুৱাই দিব লাগিব তাৰপিছত আকৌ আমি নিজৰ অৰগ বুলি কয় সেইটো অৰগ লৈ আকৌ যাম এইটো উঠাই দিয়াৰ পিছত আমি অৰগ দিবলৈ যাম অৰগ দি আহিয়ে মানে যোনটো এতিয়া মই পূজা কৰিছোঁ নহয় কালিহে মই ৰাতি অৰগ দি আহিয়ে মই খানা খাম এতিয়া কালি আমি গোটেই দিনটো লঘোণ থাকিলোঁ গধূলি ক্ষীৰ আৰু কল খালোঁ তাৰপিছত আজিৰ দিনটো লঘোণে আকৌ নিশাটোও লঘোণ মানে পানী এটোপা খাব নালাগে তেনেকুৱা এতিয়া গোটেই ৰাতিটো তেনেকুৱা থাকিম নহয় আকৌ ৰাতিপুৱা যাম ৰাতিপুৱা আহিহে মানে 9টা 8টা বাজিব তেনেকুৱা তাৰ খানা খাম সো বন্ধুসকল আমি এতিয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁ যিহেতু এতিয়া আৰু পূজা নাই যিখিনি পূজা হ'ব ৰাতিপুৱা ভাগতে হ'ব গতিকে পুনৰ মই আপোনালোকক ৰাতিপুৱা ভিডিঅ'টো দেখাবৰ কাৰণে চেষ্টা কৰিম সুপ্ৰভাত বন্ধুসকল তেন্তে পেডেল মাৰি মই আহি গৈছোঁ মোৰ উঠা অলপ দেৰি হ'ল যিহেতু পূজাটো যিহেতু সূৰ্য ওলোৱা আগৰ পৰা আৰম্ভ কৰে মোৰ অকণমান দেৰি হৈ গৈছে ইমানখিনি পাৰোঁ মই গৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকৰ আগত ইয়াতে তেওঁলোকে পূজা কৰি আছে আৰু এইখন এখন টাউলা হয় টাউলা হ'লেও হয় যিহেতু সুত বৈ থকা হ'ব লাগে যিহেতু ইয়াত সুত বৈ থাকে সেইকাৰণে তেওঁলোকে ইয়াতে পূজা ভাগ আৰম্ভ কৰিছে ৰাতিপুৱা ভাগত বন্ধুসকল আপোনালোকে মন কৰকচোন এওঁলোকে বেলি ওলোৱা আগৰ পৰা এই পানীত নামি লৈ সূৰ্য দেৱতাৰ ওচৰত তেওঁলোকে পূজা কৰি আছে আৰু ইমান ঠাণ্ডাত নামি পেলাই পূজা কৰাটো কিমান কষ্টকৰ হয় ভাবিলে ভয় লগা হয় আৰু যেটো কপনি উঠি যায় আৰু এইজন হৈছে তেওঁলোকৰ পুত্ৰক তেওঁলোকে সূৰ্য দেৱতাৰ ফালে পূজা কৰাই তেওঁলোকে গাখীৰ ঢলাইছে চাকচোন কিমান কষ্টকৰ এটা ঠাণ্ডাখনত পানীত নামি লৈ তেওঁলোকে পূজা কৰি আছে কিমান কষ্টকৰ এটা প্ৰতিটো বস্তুৱে এওঁলোকে সূৰ্য দেৱতাৰ ওচৰত পূজা কৰে পূজা কৰাৰ পিছত তেওঁলোকে গাখীৰ ঢালি আকৌ পুনৰ আগৰ জেগাত ৰাখি দিয়ে ৰখাৰ পিছত তেওঁলোকে এই বস্তুখিনি তেওঁলোকে য'ত ছট পূজাখন আয়োজন কৰিছিলে তালৈ তেওঁলোকে লৈ যায় পুনৰ ৰাতিপুৱাৰ পৰা ঠাণ্ডা পানীখিনিত নামি যেনেদৰে কষ্ট কৰি আছে ৩৬ ঘণ্টা তেওঁলোকে লঘোণে থাকি গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা যাতে তেওঁলোকে যি মনোভাৱ লৈ এই পূজা ভাগি আগবঢ়াইছে যাতে তেওঁলোকৰ পূজা ভাগ সফল হওক তেওঁলোকৰ মনোকামনাটো পূৰণ হওক তাৰে কামনা থাকিল
পানীত নামি পূজা কৰা ইতিমধ্যে শেষ হৈ গৈছে আৰু যিখিনি ফল মূল এনেকৈ বস্তু তেওঁলোকে পূজা কৰিছিলে সেইখিনি পুনৰ সেই আগজা ঠাইলৈকে তেওঁলোকে আকৌ লৈ গৈছে লগতে তেওঁলোকৰ আৰু এটা নিয়ম আছে যে তেওঁলোকে প্ৰত্যেকগৰাকী বিবাহিতা মহিলাক তেওঁলোকে ইগৰাকীয়ে সিগৰাকী শিৰত সেন্দুৰ দিয়ে নাকৰ পৰা তেওঁলোকে শিৰলৈকে তেওঁলোকে সেন্দুৰ দিয়ে ইগৰাকী সিগৰাকী সো বন্ধুসকল ভিডিঅ'টো আছিলে ইমানেই ইয়াতে যদি কিবা মোৰ ভুল ভ্ৰান্তি হৈছে তেন্তে ভুলবিলাক আঙুলিয়াই দিব আৰু লগতে যিসকল নতুন আছে তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু এই ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'বিলাক নটিফিকেশ্যন আগতীয়াকৈ আপোনালোকে পায় ধন্যবাদ